নমস্কাৰ, আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই মোৰ ইউটিউব চেনেল তীখৰ গুটিলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল আৰু ভোগালী বিহুৰ সকলোকে হিয়ামৰা ওলাইছিলোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোক। আশা কৰোঁ আপোনালোক সকলোৱে ভাল। আজি বহু দিনৰ মূৰত এটা আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো মানে এটা বিশেষ কাৰণ, কিয় বিশেষ কাৰণ এখন পুতলা থিয়েটাৰ আহিছে আমাৰ গাঁৱলৈ, সেইখনকে চাবলৈ আহিছোঁ। ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। যদি ভাল পায় আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিব। তো বলক চাওঁগৈ নে কি কয়? বলক ভিডিঅ'কে থিয়েটাৰকে চাওঁগৈ। এইফালে হাতত টিকেট, এতিয়া এইফালে সোমাই যাওঁ। তো বলক, নাটক চলি আছে পূৰা। আৰু আজি নাটকৰ নাম হৈছে মেজৰ চাহাব। তো বলক চাওঁগৈ, চলি আছে পূৰা। আনন্দকৰ বুজিছ, ইহঁত আজিৰ পৰা আমাৰ সকলোৰে ৰক্ষক। দেউতা, মই ৰেডি। হেপী জাৰ্ণি মাই চন, হেপী জাৰ্ণি। যোৱা, দুয়োটাকে কৈছো, নিজৰ কৰ্তব্যবোৰ ঠিকমতে কৰিবা। তোমালোকে আজি যিটো বিভাগত ভৰ্তি হ'ব খুজিছা তাৰ নীতি নিয়মবোৰ বৰ কঠোৰ। আইন শৃংখলা ভালকৈ মানি চলিবা। তোমালোকৰ ওপৰত এখন দেশৰ ভৰসা, গতিকে দেশৰ মংগল চিন্তা কৰাটোৱেই হ'ল তোমালোকৰ প্ৰধান কৰ্তব্য। হ'ব দেউতা, মই কথা দিছো, আপোনাৰ আদৰ্শ আৰু মহৎ বাণী শিৰত লৈ মই মোৰ কৰ্তব্য কৰি যাম। ময়ো কথা দিছো, প্ৰতিটো খোজতি মনত ৰাখি দেশ মাতৃক সেৱা কৰা কথা। থেংক ইউ মাই লাভলি সন, থেংক ইউ। ধৰি লোৱা, এতিয়াৰ পৰা তোমালোক দেশ ৰক্ষাৰ বাবে চৰকাৰে নিয়োগ কৰা একোজন নিষ্ঠাৱান সাহসী। তাৰমানে তোমাৰ কিছু বহু দেখা আছে নহয় জানো? ৰবা, সেইবোৰ কথা পাছত। আগতে তোমাক হেঁপাহ কোনোবাই চাই ল'ব দিয়ে। কোলাত লৈ ডাঙৰ পৰা চন্দন মইনা আজি দেশ ৰক্ষা কৰিব পৰা হলা। মেজৰ চাহাব হৈ ঘৰলৈ উভতি আহিছা। কিমান যে আনন্দৰ কথা। আজিৰ দিনটো আমাৰ বাবে বৰ আনন্দৰ দিন। যিটো কাম মই কৰিব নোৱাৰিলো সেইটো কাম আজি মোৰ লৰাই কৰিছে। সি এতিয়া এজন সৈন্য বাহিনীৰ জ্যেষ্ঠ বিষয়া হৈ গল। সি যিমানেই ডাঙৰ নহওক ডাঙৰ বাপু, মোৰ বাবে কিন্তু সেই কণমানি চন্দন মইনাই হৈ থাকিব। মাজনী, দুখ নকৰিবি মাজনী। এইটো ঘৰুৱা কথা নহয়, এখন দেশৰ কথা। কাৰোবাক ছুটি দিওঁ বুলি এইটো দিব নোৱাৰে নহয়। আজি চন্দন মইনা ছুটিত আহিছে, ককাইৰে আহিব নোৱাৰিলে। কালিলৈ সি আহিব, চন্দন মইনা আহিব নোৱাৰে। কথা সেইটোহে। বহুদিন হল নহয় দাদাক নেদেখা, সেইকাৰণে দুখ লাগিছে দেউতা। হ'ব দিয়ক মাজনী, চন্দন মইনা আহিব নহয়, তাৰ লগতে কথা পাতি মনটো অলপ পাতলাব পাৰিবি। বাৰু মই অলপ বজাৰৰ পৰা আহোঁ। ল'ৰাটো আহিব যেতিয়া খালী মুখেৰে পঠাবি নে? জুৰি চন্দন দা, নাই নাই, একো হোৱা নাই। মোৰ চকুৰে ছোৱালী, বহুদিন হ'ল তোমাক নেদেখা। তোমাক চাবলৈ খুব মন গৈ আছে, সেয়েহে ঘৰ সোমাই ইয়ালৈ দৌৰি আহিছো। বহুদিন হল নহয় আঁতৰত থাকিলা, মোলৈ কি আনিলা? একদম পাহৰি গলো জানো। মানে কি হ'ল জানা, সিদিনা মানে তুমি বেয়া পাবা নেকি? কোৱা, বুজিছো, কোৱা। ঠিকে আছে, তেতিয়াহ'লে মোৰ গাত দুখ নাই। শুনা, মানে মই হঠাৎ এজনী ধুনীয়া ছোৱালী লগ পাইছো জানা। তাই মোক শান্তিৰে শুব নিদিয়া হ'ল, খাব নিদিয়া হ'ল। কি ক'লা? শান্তিৰে খাব নিদিয়া হ'ল। তাৰমানে? উপায় নাই জানা, তাইৰ চিন্তাত মই বলিয়ানলৈ হৈ পৰিলো। কোন ছোৱালী, ক'ৰ ছোৱালী? আচ্ছা, তুমিহে চিনি নোপোৱা? মোৰ মা দেউতাই কিন্তু তাইক ভালকৈ চিনি পায়। তাৰমানে তাইক তুমি বিয়া পাতিম বুলি কৈ দিলা? নহ'লে কি কৰিম আকৌ? তাই মোক যেনেকৈ বিয়া কৰিব লৈছে, মাক ক'লো, মা চাকৰি কৰিছো যেতিয়া তাইক ভাল পঢ়া এটা দি দিওঁ। মায়েতো লগে লগে কৈ দিলে, সৰু ল'ৰা ছোৱালীয়ে মোলা পুতলা এটা প্ৰেজেণ্ট দিটো লাভ নাই, গতিকে ভালকৈ আঙুঠি এটা বনাই আনো। লগে লগে ময়ো এটা সুন্দৰ আঙুঠি বনাই পেলালো। তাৰমানে আঙুঠিটো তাইক পিন্ধাই দিলা? নোজোৱা বাৰু, পিন্ধোৱা নাই, পিন্ধামে। তেনেহ'লে মোৰ ওচৰলৈ কিয় আহিছা? এইবোৰ কথা মোক কিয় জানিবলৈ দিছা? কাৰণ মোক বলিয়াই কৰা
ছোৱালীজনী আন কোনো নহয়, সেইজনী হ'ল এইজনী। কামবোৰ ইমান খৰখেদা কৰি কিয় কৰিব বিচৰা বাৰু কোৱা? সি আহি পাইছেহিহে, চাকৰি জইন কৰানো কেইদিন হ'ল, দুদিনমান যাওকচোন, বিয়াখন পাতিও নহয়। মই কথাটোহে কৈছো, আজি বিয়া পাতি বুলি কোৱা নাই নহয়। নিয়ম নীতি এটাৰ কথা আছে, গতিকে দুয়োখন ঘৰে নিয়ম এটা কৰি থোৱাৰ কি আপত্তি? তাৰ মানে জুৰি মাজনী অন্য কাৰোবাৰ ঘৰত বোৱাৰী হ'বগৈ বুলি তোমাৰ ভয় লাগিছে নহয় জানো? মতে সকলো ব্যৱস্থা হৈ যাব। দেখিম নহয় কি ব্যৱস্থা কৰে। এৰা পেংলাই নকৰিবা, পেংলাই নকৰিবা, বুজিছানে নাই? ৰ'ৰা, তোমাৰ বিয়াত মনত আছে? তোমাৰ বিয়াত যে মই দৰা পাৰ্টি লৈ গৈছিলো, কি খুৱাইছিল? ৰ'ৰা, খিচিৰি খুৱাই পঠাইছিল, বুজিছানে নাই? খিচিৰি হেৰি হোৱা নাই, বিকুইত ট্ৰেইনৰ সময় হৈছিল। হ'ব দেউতা, মাজুলী তুমি মোৰ অধৈৰ্য নহ'বা মাজুলী, হাঁহি মুখে পঠাই দিব লাগে। দেখোন মংগলৰ বাবে সি যাব ওলাইছে। মাজুলী তুমি ইমান ভাবি নকৰিবাচোন, যোৱা তাক তুমি সজাই দিয়া যোৱা। কি কাৰণত তাই যাবলৈ দিছ কচোন আৰু? একেটা প্ৰশ্নকে সকলোৱে কৰি নাথাকি দিব। সি যে আৰ্মি অফিচাৰ, সি যে মেজৰ চাহাব, তহঁতে পাহৰি গ'লে নেকি? পাহৰা নাই, সি যে আমাৰ সকলোৰে বৰ মৰমৰ, সেয়েহে মূলীয়া হৈ পৰিছো। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোক সকলোৱে অলপমান মৰম আৰু আশীৰ্বাদ দি কিনি মোক আগুৱাই নিব। আৰু মই থিয়েটাৰখনৰ কিছু
কিছুমান গান হওক কিছুমান নাচ হওক মই আপোনালোকক সৰু সৰুকৈ স্কিপ কৰি কিনি দিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোকেও চাই ভাল পাব যদি চাই ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব তো আজিলৈ ইমানেই তো বাই বাই